কি কি আনিব যাম মালা আৰু বেলুন আৰু মম আৰু আৰু মানে কি গাইছ গম পাইছেনে বাৰ মানে বাৰ্থডে চ' ভাগিনটো কৈ আছে যে আমাক ছাৰপ্ৰাইজ দিওঁ So hey guys, it's me Raja and welcome back to the new vlog. So guys, আজি হৈছে 21 জানুৱাৰী মানে কালি অহাকালি 22 জানুৱাৰী দিনা মোৰ বাৰ হৈছে বাৰ্থডে চ' ভাগিনটো মোক কৈ আছে যে আমাক ছাৰপ্ৰাইজ দিওঁ চ' আজি যাম দদৰাত চ' দদৰাত এখন ভাল বেকাৰী আছে চ' তাতে যাই কেনে কেক এটা অৰ্ডাৰ দিম আৰু যি বেলুন চেলুন লাগে চব লৈ আহিম বাৰ্থডেৰ মানে যিটো বাজেট সেইটো ইমান নহয় চ' 500 to 600 ত' তোমালোকে ব্লগটো চাই দেখিবা ত' বহুত ভাল লাগিব তাইও মানে ব্লগ বনাই আছে ঐ মুনু আমাক সাৰপ্ৰাইজৰ কথা কৈছে নেকি নকবা দেই ব'লা এতিয়া গৈছোঁ দদৰা চ' তাত যাই কেনে বস্তু মানে কেক হওক বা কেকটো অৰ্ডাৰ দিম আৰু বেলুন চেলুন যি আছে যি লাগে আৰু ভাগিনটোক চ' লৈ আহিম উঠা চাবা ভালকৈ পৰি যাব তই আগত বহ কলাত লৈ এতিয়া আমাৰ লগত যাব আলা ভাই সেই আলা ভাই বা সাজি আছে চোন বে তই গাড়ীত তেলেই নাই বে 50 টকা এটা দিয়ে গাড়ীত তেল ভৰাও গুগল পে মাৰি দি না গুগল পে কৰি অনলাইন গেছ এতিয়া আছোঁ এতিয়া মাল লাগব নে মাল ওলাব লাগব মালটো বাছ উলাই লওঁ মান বেছিকৈ আহিছে 500 टका 500 टका दी क्या होगा एनी गाइस बेया नालगे ভিডিও কল কৰা বেয়া তেতিয়া লাগে যেতিয়া লগৰ চলটো গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি থাকে দিল से बुरा लगता है गाइस কি কম আৰু পুৰা মজ কৰি আছে আৰু হেল্ল হেল্ল हेलो আজি নালাগে বাৰু কালি দিলে আজি তাৰ মানে এনা আজি লৈ যাও কি লাগিব বেলুন লাগিব এই দুটা টুপি আৰু বেলুন আমি বস্তু লৈ ললোঁ আৰু কেকটো অৰ্ডাৰ দি থৈ আহিলোঁ মানে কেকটো ইয়াত মানে হেৰি পায় ৰেডিমেড পায় তথাপিও মানে খালি যদি ষ্টকত নাথাকে তেতিয়া হাহাকাৰ লাগি যাব চ' কেকটো অৰ্ডাৰ দি থৈ আহিলোঁ আৰু বস্তু বেলুন টুপি আৰু কি আনিছোঁ মনু মা কি আনিছোঁ আৰু বেলুন টুপি আৰু কিবা মালা এনেকৈ লৈ আহিছোঁ আৰু চ' ব্লগটো চাই দিয়ক হা কি কৰিছে তাৰমানে এইটো কোনে The next day. So hey guys, welcome back. আজি হৈছে 22 তাৰিখ কমনো মাইফালে আছে আমাক কেনেকৈ সাৰপ্ৰাইজ দিবা লাইটটো বন্ধ কৰিম আৰু লুকাম আৰু লুকুৱানা and লাইটটো দিম তাৰপিছত সাৰপ্ৰাইজ কাম দিয়া হেগিলা বাদ দিয়া আমালা ওলাই নালাগে হ'ব দিয়া আনিম দিয়া হেৰি এই বাৰ্থডে এটা বাহানা হয় না মেন তুমি কেক খাবা মানে গাইছ কি গম পাইছানে বাৰ্থডে এইটো বাহানা হয় কেক খাব আমাৰ মুনু মাই আৰু মামাই ন Happy birthday, Mom.
ভাল লাগছি আৰু মালা ভাল লাগছি হয় নেকি খিৰকি নাইচোন তোমাৰ খিৰকিচোন নাই কি দি খাবা আজি এতিয়া কেকটো আনিব গৈছো চ' আজি গাড়ী নাই লাইন গাড়ীতে যাম তুমি নেমিছি মিছুৱালি তোমাৰ মৰমে কৰেহি আমনি প্ৰতি পলে পলে মোৰ চ' এনেকৈ আহিলোঁ আমি কেকটো আনিব চ' গাইজ কেকটো লৈ আহিলোঁ মানে কেকটোত দুটা তাৰমানে লাফৰা হৈ গ'ল এক নম্বৰ যোৱাকালি গৈছিলোঁ কেকটো অৰ্ডাৰ দিব আৰু সিহঁতে ক'লে যে ডাইৰেক্ট মানে ৰেডিমেড পাই যাব চ' গ'লোঁ ষ্ট্ৰবেৰী কেক নাপালোঁ চকলেট কেক ল'লোঁ কিন্তু চকলেট কেকৰ এক্সট্ৰা 50 ৰুপিজ বেছিকৈ ল'লে আৰু 2 নম্বৰ কথা মই কৈছিলোঁ যে নামটো লিখি দিয়ক মই ভাবিছোঁ নামটো লিখি আছে হপায় মই আৰু মোবাইল টিপি আছিলোঁ কিন্তু নামটো লিখি নিদিলে কিন্তু এতিয়া মই ভাবিলোঁ যে দেশী এটা যোগাৰ কৰা তো ফাৰ্ষ্ট মই মিল্কী বাৰ এটা লৈ আহোঁ সেইটো গলাম গ'লে কিনে ফুটা কৰি কিনে বঢ়িয়াকৈ লাগে তোমালোকৰ চাই থাকা চ' আমাৰো দেশী যোগাৰ আছে মিল্কী বাৰ পানীত গৰম কৰিছোঁ গলাম গ'লে কিনে কেঁচি দি কাটিম কাটি কিনে নামটো লিখিম Thank you. Thank you. Happy birthday to you. I hope তোমালোকৰ এইটো ব্লগ ভাল লাগিছে যদি ব্লগটো ভাল লাগিছে ব্লগটো লাইক কৰিবা কমেন্ট কৰিবা এণ্ড ব্লগটো শ্বেয়াৰ কৰিবা আৰু মই ৰোষ্টিং ভিডিঅ' দিব পৰা নাই কাৰণ মই অকণমান বিজি আছোঁ চ' নেক্সট ফেব্ৰুৱাৰী মাহত এটা বুম ৰোষ্টিং ভিডিঅ' আহিব চ' সেইটোৰ স্ক্ৰিপ্ট গোটাই লেখা কমপ্লিট হৈছে খালি সেইটো বনাব আছে আৰু এডিটিং কৰিব আছে চ' তোমালোকে এইটো ভিডিঅ' লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো লগ পাম এটা নতুন ভিডিঅ'ত